নমস্কাৰ বন্ধুসকল আপোনাৰ বাৰু কেতিয়াবা নিজৰ ওপৰত বিশ্বাস একেবাৰে কমি যায় নেকি? একেবাৰে বিশ্বাস নাইকিয়া হৈ যায় নেকি আপোনাৰ নিজৰ ওপৰত? ধৰক মই নোৱাৰিম, মোৰ মাজত সেই ক্ষমতাই নাই, মানুহে মোক কি বুলি ভাবিব, এইটো কৰিলে কি হ'ব, এনেধৰণৰ নিগেটিভ থটছ, এই নিগেটিভ চিন্তাবোৰে আপোনাৰ যদি মনলৈ আহি থাকে, তেন্তে আজি নিজৰ সৈতে কথা পতাৰ ধৰণটো অলপ সলনি কৰি চাওক আপুনি। কেনেদৰে কথা পাতিব লাগে নিজৰ সৈতে? প্ৰতিদিনে নিজকে কওক, মই নিজক বিশ্বাস কৰোঁ, মই সক্ষম, মই শক্তিশালী, এই কামটো মই কৰিব পাৰিম, মই মোৰ ভুলৰ পৰা শিকি আছোঁ আৰু শিকি গৈ আছোঁ, মই প্ৰতিদিনে অলপ অলপকৈ উন্নত হৈ গৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ এখোজ এখোজকৈ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, মোৰ মূল্য আন কাৰোবাৰ সৈতে তুলনা কৰিব নোৱাৰি কেতিয়াও, নিৰ্ধাৰণ কৰিব নোৱাৰি কেতিয়াও। এইটো কথা মনত ৰাখিব। আৰু এটা কথা বন্ধুসকল মনত ৰাখিব, চেল্ফ কনফিডেন্স মানে আপোনাৰ মনত ভয় নথকা নহয়। ভয় থাকিলেও, আপোনাৰ মনত ভয় থকাৰ স্বত্বেও আপুনি আগবাঢ়ি যোৱাৰ সাহসেই হৈছে প্ৰকৃত আত্মবিশ্বাস, চেল্ফ কনফিডেন্স। গতিকে আজিৰ পৰা নিজকে সমালোচনা কৰাৰ সলনি নিজৰ সৈতে এজন বন্ধুৰ কথা পতাৰ দৰে নিজৰ লগতে বন্ধুৰ দৰে কথা পাতক। নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক, কাৰণ আপোনাৰ ভিতৰত আপুনি ভবাতকৈও বহু বেছি অধিক শক্তি আছে, আপুনি ভবাতকৈও বেছি। এনেধৰণৰ সুস্বাস্থ্য তথা মটিভেশ্যনেল আৰু মেণ্টেল ৱেলনেছ ভিডিঅ'ৰ বাবে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকন টিপি দিব, আৰু এই ভিডিঅ'ৰ লং ভিডিঅ'টো নিশ্চয় চাব, ইয়াৰ ওপৰত বনোৱা ডিটেইলছ ভিডিঅ'টো নিশ্চয় চাব। আকৌ লগ পাম, ধন্যবাদ, জয় আই অসম।